জেলত যাব লাগিব দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়া। মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে সংবাদ মেল দি বিপদত দিল্লীৰ উপমুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাৰ গোচৰৰ ভিত্তিত অসমৰ আদালতত আহিব লাগিব মনীষ সিসোদিয়া। 19 নৱেম্বৰত আমিনগাঁৱৰ আদালতত হাজিৰ হ'ব লাগিব দিল্লীৰ উপমুখ্যমন্ত্ৰী তথা আপৰ জ্যেষ্ঠ নেতা মনীষ সিসোদিয়া। কোভিড কালত PPE কিট ক্ৰয় কৰোঁতে কেলেংকাৰী হোৱাৰ অভিযোগ আনিছিল দুটাকৈ সংবাদ মাধ্যমে। দি ক্ৰছ কাৰেণ্ট আৰু দি ৱাইৰ নামৰ সংবাদ মাধ্যম দুটাই অসমৰ মুখ্যমন্ত্ৰী আৰু পত্নী ৰিণিকী ভুৱা শৰ্মাৰ বিৰুদ্ধে আনিছিল গুৰুতৰ অভিযোগ। এই অভিযোগৰ পিছতে চলিত বৰ্ষৰ 4 জুনত দিল্লীৰ উপমুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ তথ্যৰ ভিত্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকী ভুৱা শৰ্মাৰ বিৰুদ্ধে সংবাদ মেল দিছিল। আৰু সংবাদ মেলত তেওঁ কৈছিল, সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ পত্নীৰ কোম্পানী JCB ইণ্ডাষ্ট্ৰিজক PPE কিট যোগানৰ ঠিকা দিছিল। অন্য কোম্পানীতকৈ 690 টকা বেছি দৰত ঠিকা দিছিল বুলি অভিযোগ আনিছিল দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াই। তাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই দুৰ্নীতি ভিত্তিহীন আখ্যা দি কামৰূপ CJM আদালতত গোচৰ ৰুজু কৰিছিল মনীষ সিসোদিয়াৰ বিৰুদ্ধে। 22 জুলাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমিনগাঁও কোৰ্টত দিছিল জবানবন্দী। অসমৰ সংবাদ মাধ্যমত প্ৰচাৰিত অনুসৰি কামৰূপ CJM আদালতে অৰ্ডাৰ দিয়া অনুযায়ী অহা 19 নৱেম্বৰত আমিনগাঁও আদালতত হাজিৰ হ'ব লাগিব দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়া। JCB ইণ্ডাষ্ট্ৰীয়ে কোনো ধৰণৰ পইচাও লোৱা নাছিলে NHMৰ পৰা, আৰু কোনো ধৰণৰ তেওঁলোকে ঠিকাৰ কাৰণে আবেদন জনোৱা নাছিলে। সেইখিনি সময়ত JCB ইণ্ডাষ্ট্ৰিজে অকল প্ৰায় 1500টা PPE কিট এজ এ CSR এক্টিভিটি তেওঁলোকক সেইটো ডনেশ্যন দিছিলে। আৰু সেই সমস্ত কথাখিনি লোকভাগ কৰি পেলাই মনীষ সিসোদিয়া ডাঙৰীয়াই বিভিন্ন অভিযোগ দিছে। সেই অভিযোগৰ এটা কথাও সঁচা নহয়, তাতে কোনো ধৰণৰ এটা পইচা টকাৰ লেনদেন হোৱা নাই। এই কথাবোৰ কৈ পেলাই কেছটো দাখিল কৰিছে মাননীয় মুখ্যমন্ত্ৰীয়ে। কেছটো ফাইল কৰিছে তেওঁ নিজৰ সমষ্টি জালুকবাৰীত থকা নৰ্থ গুৱাহাটীত যিটো চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্ট আছে সেইখন কোৰ্টত ক্ৰিমিনেল ডিফেমেশ্যন কৰিছে। CR কেছ নম্বৰ 81/2022 অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ মনীষ সিসোদিয়া দিল্লীৰ। আৰু প্ৰশ্ন উত্থাপন হৈছে, যদি কেলেংকাৰী হোৱাই নাছিল তেতিয়াহ'লে অসমৰ ৱেব পৰ্টেল দি ক্ৰছ কাৰেণ্ট আৰু দেশৰ আগশাৰীৰ পৰ্টেল দি ৱাইৰৰ বিৰুদ্ধে মানহানি গোচৰ নিদিলে কিয় মুখ্যমন্ত্ৰীয়ে? প্ৰশ্ন উত্থাপন হৈছে, কেলেংকাৰীৰ তদন্ত বিচাৰি আপ অসমে দিয়া গোচৰৰ তদন্ত নহ'ল কিয়? পুনৰ প্ৰশ্ন হৈছে, সঁচাকৈ মনীষ সিসোদিয়াই মিছা অভিযোগ আনিছিল নেকি হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ পত্নী ৰিণিকী ভুৱা শৰ্মাৰ বিৰুদ্ধে?